Hi guys, welcome to my YouTube channel Kamal RAZZ আপনাক স্বাগতম আৰু আজি আমি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো ইন্টাৰেষ্টিং হ'ব আৰু এইটো ভিডিঅ'টো একচুৱেলি শিক্ষামূলক হ'ব। সো আপোনালোকে ভিডিঅ'টো চাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি পালোহি। সো আমি এতিয়া ভিতৰত যাম। তো আপোনালোক থাকক আৰু আপোনালোকক দেখুৱাম মানে আমি যোনখন স্কুল পঢ়ি গৈছিলোঁ কেনেকুৱা হয় তাৰ মানে দেখাত কেনেকুৱা আৰু সঁচাই বহুত ভাল লাগে। সো আপোনালোকৰ নামটো চাইছে অধ্যয়ন একাডেমি খলিহামাৰী আৰু আমি যাম গৈ পেলাই প্ৰিন্সিপাল ছাৰ সিহঁতৰ লগত মানে লগ কৰি মিট কৰিম। গাইজ ফাইনেলি আমি আহি পালোঁ। এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম আছে ইয়াত, প্ৰিন্সিপাল ছাৰৰ ৰুম। চ' প্ৰিন্সিপাল ছাৰৰ ৰুমত যাম, গৈ পেলাই মানে আমি দেখাম মানে কি কি সুবিধা আছে তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু ভিডিঅ'টো যে শিক্ষামূলক হ'বলৈ গৈ আছে। চ' আপোনালোক ভিডিঅ'টো থাকক। মই প্ৰিন্সিপাল ছাৰৰ ৰুমত গৈ আছোঁ। প্ৰিন্সিপাল ছাৰ চাগে ৰুমতে আছে চাগে, পাম চাগে। চ' গৈ পেলাই চাওঁচোন প্ৰিন্সিপাল ছাৰ আৰু দেখা পাইছে আপোনালোকে বহুত সুবিধা য'তে চাব মানে ফুল বাগিচা আৰু ফুল য'তে চাব আপোনালোকে ফুল বাগিচা চাব পাৰিব। চ' মই দেখুৱাই আছোঁ আপোনালোকক। চ' আপোনালোক থাকক, মই গৈ আছোঁ প্ৰিন্সিপাল ছাৰৰ ৰুমত। ত' গৈ পেলাই মই গুড মৰ্নিং ছাৰ। ছাৰ ভালে আছেনে? অঁ প্ৰিন্সিপাল ছাৰ আছে নেকি? ভিতৰত আছে ন? চাই লগ কৰি। গুড মৰ্নিং ছাৰ, সোমাব পাৰিমনে? ছাৰ ভালে আছে ন? আছোঁ আৰু ছাৰ। আহিছোঁ বেছি সময় হোৱা নাই, ইয়াত আহিছোঁ অলপ আগত, কিন্তু ঘৰত আহিছোঁ মানে কাইলৈ আহিছোঁ। ক্লাছ চলিছে ছাৰ। এনে কেনেকুৱা চলি আছে? ভালে চলি আছে নিশ্চয়। বহুত মনত পৰি থাকে ছাৰ, ইমান দিন হৈ গ'ল অহা নাই। তোমালোকৰ কথাটো মনত পৰে না, বহুত মনত পৰে। কিন্তু মনত পৰিলে কি হ'ব যে তোমালোকে ক্লাছ কৰি আছা না? অঁ ক্লাছ চলি আছে নহয়। ভালকে ক্লাছ কৰা, ভৱিষ্যত ভালকে বনোৱা আৰু নিজা প্ৰচেষ্টা যিমান পাৰা এইখিনি কৰা। এতিয়াই মানে তোমালোকৰ এইটো এটা গল্ডেন সময় বুলি কোৱা হয়। এই সময়খিনিত তুমি যিমান কষ্ট কৰিবা ইমান সফলতা অৰ্জন কৰিব পাৰিবা ছাৰ। আৰু এনে আজি এতিয়া আহি চালোঁ যে বহুত ভাল লাগি আছে, আগতকৈ আৰু বেছি ডেভেলপ হৈছে বুলি ক'ব পৰা যায়। ডেভেলপ মানে হয়, যিমান পাৰা গৈছে ইমান। ক'ভিডৰ কাৰণেতো এনেও পিছ পৰি আছোঁ আমি, গতিকে তোমালোকে আহি থাকিবা মাজে মাজে, তেতিয়া মনটো ভাল লাগে। এইটো এনে গম পাইছোঁ এইটো কিবা ফিংগাৰ হয়, এইটো কিবা ক'ব নেকি? এইটো মানে আমাৰ ষ্টাফৰ এটেণ্ডেঞ্চ লোৱা হয় আৰু ইয়াৰ মাজত মানে টাইম টেবুল, এইটো টাইম টেবুলো আহি যায় আৰু তোমাৰ কোনো ভেজাল নাথাকে আৰু। অঁ এইটো বহুত ভাল বুলি ক'ব লাগিব ন? এইটো এমাৰ্জেঞ্চি মেডিকেল বক্স মানে ফাৰ্ষ্ট এইড বক্স বুলি কওঁ। চ' গাইজ ইয়াত কিবা কম্পিউটাৰ ৰুম হয়। চ' এইটো দেখুৱাইছোঁ মই। আৰু হুজুৰ আসসালামু আলাইকুম। ভালে আছে হুজুৰ ন? অঁ আছোঁ। এই হুজুৰহঁত ইয়াত মানে টিচাৰহঁত বহি থাকে আৰু এইটো কিবা কম্পিউটাৰ ৰুম হয়, এইটো মই দেখুৱাইছোঁ। আৰু সা সুবিধা বুলি ক'লে ক'ব পৰা যাব আৰু মানে প্ৰায় আছেই, চবেই আছে। আৰু ছাৰো বহুত কষ্ট কৰি আছে কিবা আৰু ইয়াত মানে আমাৰ সৰু সুৰা পৰীক্ষা আগৰ পৰাই হৈ আছিলে। আমি যেতিয়া আছিলোঁ তেতিয়াও আমি কৰিছিলোঁ পৰীক্ষা। আমাৰ ফটো আছে ছাৰহঁতৰ লগত মানে পৰীক্ষা কৰা। আৰু কম্পিউটাৰ ৰুম হয় ইয়াত। আৰু এটা ভাল বস্তু আহিছে যিহেতু প্ৰজেক্টৰ, আৰু এইটোৰ সহায়ত কিবা ক্লাছ কৰাই চাগে। চ' ছাৰ মই আৰু দেখুৱাম আৰু বেলেগ ক্লাছসমূহৰ ভিতৰতো যাম, গৈ পেলাই আৰু কথা পাতিম। কেমিকেল চব আছেই। চ' এইটো একাদশ শ্ৰেণী হয়। মই ছাৰ ক্লাছ চলি আছে ন? অঁ ছাৰ ভালে আছে? খবৰ পাতি? অঁ আছোঁ আৰু ছাৰ আপুনি কি ক্লাছ কৰায়? ইংৰাজী ক্লাছ ন? অঁ একাদশ শ্ৰেণী হয়তো। অঁ ঠিকে আছে ছাৰ। ৰিভিজন চলি আছে নেকি? অঁ বহুত ভাল ক'ব লাগিব। এক্সামতো বেছি দিন নাই সিহঁতৰ। অঁ ঠিক আছে ছাৰ। চ' মই আহি দেখুৱালোঁ, ছাৰহঁতকো দেখুৱালোঁ আৰু ক্লাছ চবতে ক্লাছ চলি আছে। সেইটো মই ডিষ্টাৰ্ব নিদিওঁ। বেলেগ ৰুমবিলাক যাব মন নাই যাব, কাৰণ ক্লাছ চলি আছে। নহ'লে আমি দেখুৱালোঁ হেঁতেন বেলেগ ক্লাছত। আৰু আপোনালোকে চব চাই আছে যিমান আছে। আৰু ফুলৰ বাগিচা আৰু এইটো চাওক নাই কি ষ্টাইল কৰিছে। আৰু এটা কথা ক'ব লাগিব, য'তে চাব আপুনি বেৰত কিবা তো অসমৰ মেপ, ভাৰতৰ মেপ আৰু যিকোনো মেপ চলি আছে। তাৰপিছত ভাৰতীয় নাগৰিকৰ এইবিলাক কৰ্তব্য য'তে আছে চব চাবই পাৰিছে আপোনালোকে। মানে একদম গোটেইখিনি ইয়াত চাওক না লিষ্ট। সেইটো মানে সহজ হয়, ল'ৰা ছোৱালীসকলৰ মুখস্থ থাকিব আৰু এইটো চালে চাগে এনেকুৱাই হ'ব পাৰে। এইটো কাৰণে বনাইছে। আৰু য'তে পাব আৰু ক্লাছ চলি আছে, সেইটো কাৰণে মই ভিতৰত নাযাওঁ।
এইটো কিবা কেণ্টিন হয় বুলি কৈছে, এইটো হোটেল লিখাই আছে ইয়াত। আৰু ইয়াত মানে সুবিধা বুলি ক'লে চব আছে, চবতে মেমেহঁতে ক্লাছ কৰি আছে। এতিয়া এটা ফ্ৰী ক্লাছ পাইছোঁ। চ' ইয়াত ছাৰ এতিয়া ওলাই গৈছে। চ' আমি গৈ পেলাই চাওঁ, আমাৰ লগৰকেইটা ইয়াতে আছে। আমি হাই গাইজ, মামু ভালনে খবৰ? কি খবৰ? আছোঁ। কেনেকুৱা চলি আছে? ভালেই চলি আছে। কি আমাৰ লগৰকেইটা চাক গাইজ, আমাৰ লগৰকেইটা চব ইয়াত আমি একেলগে পঢ়িছিলোঁ। ঐ তই কান্দি আছ কিয়? ক্লাছ 12ৰ ক্লাছ হয়, মই দেখুৱাইছোঁ। এই গাইজ কি খবৰ? ভালে আছে ন? কি কেনেকৈ চলি আছে? পঢ়া শুনা কেনেকৈ চলি আছে? একদম আহি পালে পুৰা আহিছোঁ জানা কেনেকৈ একদম আহি পালে। তামাম পঢ়ি আছে আজিকালি মানুহে। ঠিকে আছে দিয়া ফ্ৰেণ্ডছ। চ' মই দেখুৱাইছোঁ কিবা কি হয় বাৰু গম নাপাওঁ, নহ'লেও চাই নে কি পদ্ধতি লগাইছে ছাৰে। ছাৰ চায়েন্সৰ মানুহটো মানে দিমাগটো অলপ বেছি ছাৰৰ, কিবা কিবি কৰি দিয়ে। আমি থাকোঁতে এনেকুৱা বহুত কিবা কৰিছে। আৰু আজি মানে এটা কথা মনত পৰি আছে। চ' আজি এই গাছটো চাই পেলাই এটা কথা মনত পৰিছে, এইটো আমাৰ যেতিয়া আমি পঢ়িছিলোঁ, আমি পঢ়াৰ সময়ত আমি লগোৱা গছ এইটো মনত পৰিছে, আজিও ফটোটো আছে। মই লাষ্ট টাইম ক্লাছ 10টো দেখুৱাই দি আছোঁ, ক্লাছ 10ৰ ৰুমটো মই দেখুৱাই দি আছোঁ। ক্লাছ 10ৰ হয় এইটো, আৰু ইয়াতে ক্লাছ চলি আছে। ক্লাছ 10টো ক্লাছ 10ৰ ভিডিঅ' বনোৱাৰ মানে ক্লাছৰ কিছুমান ভিডিঅ' বনাই তেওঁৰ মানে ইউটিউব চেনেল এটা আছে। চ' লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'কেইটা চাব। ক্লাছ 10ৰ কাৰণে বিশেষকৈ বেছি জৰুৰী হয়। চ' লাৰ্ণ এণ্ড এক্সপেৰিমেণ্ট চেনেলখনৰ নাম। তাত মানে ক্লাছ 10ৰ বিজ্ঞানৰ ক্লাছখিনি কৰোৱা হয়, এক্সপেৰিমেণ্টৰ সৈতে পৰীক্ষাৰ সৈতে দেখুৱাই ক্লাছ কৰোৱা হয়। যিসকল বৰ্তমান এই বছৰত 10ম শ্ৰেণীত উঠিব, 10ম শ্ৰেণীত উঠাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ আগবাঢ়ি যাব, তেনেহ'লে মোৰ চেনেলখনত গৈ মোৰ চেনেলখনৰ যিখিনি ভিডিঅ' দিয়া আছে আৰু নতুন নতুন ভিডিঅ' দি থকা হ'ব, সেইখিনি ধুনীয়াকৈ ক্লাছ কৰিলে মই আশা কৰোঁ সম্পূৰ্ণকৈ বুজি পাব। মই ধুনীয়াকৈ বনাইছোঁ, সকলোৱে চালেই গম পাব। ছাৰে বহুত ভালকৈ ক্লাছ কৰে, চ' আপোনালোকে চাব ভিডিঅ'খিনি।